दिनैहाय BPF-निफ्राय फ्राय नियार एबाउट 1000 ना एसे बारा नामा बिदि मोनसे लिस्ट फैदों बेबो जों बानायनाय नङा गामि गामिनिफ्राय फैनानै गावसोर बिथांमोना लिस्टखौ होफैनाय गावसोरनि आखाइजोंनो लिरनाय बेवहाय 1000निबो गोबांसिन लिस्ट अलरेडि बाहाय सफैदों ओमफ्राय आम आदमि पार्टिनिफ्राय बिनि डिस्ट्रिक्ट प्रेसिडेन्ट आरो भाइस प्रेसिडेन्ट बिथांमोनहाबो बाव फैदों आरो बिसिनि थाबोनाय जानाखि आम आदमिनि पार्टि बिथांमोना बेखौ एसे उनावहाय आंजोंहाय बाहागो लाफैगोन एबा जइन जाफावगोन होनना बिथांमोना बुंदों आरो गोबां जायगानिफ्राय दिनैबो सर्ट टाइम जानायखाय फैनो हायाखै BPF-निबो गोबां दिल्लीनिफ्रायबो दंबावो बिथांमोनाबो आंनिसिम मेसेज हरदों जे आंनि गेजेरजों बिथांमोना जइन जाफैगोन आरो जोंजों ज' खामानि मावनो थाखाय बिथांमोना साखाथिया माने थागथियारि जानानै दं लोगोसे सान्थाल समुदायनिफ्राय दहाय फुङाव बिसिनि इयुथफ्रा 35 जन एकदम सेंग्रा इयुथफोर फैनानै आंजों लोगो जाफैदों आंजों लोगो जाफैखांनायनि उनाव बे 35आ गाबोननिफ्रायनो आंजों खामानि मावफासिगोन होननानै बिसोर आंनो खोथा होदों आरो बिनि उनाव 85 जन सान्थालनिफ्राय बे इयुथनिनो बिसोरबो मोनसे उइं बिसोरबो फैनानै बुंदों जे जोंनि जायगाया बिराद गोग्लैसोबाय गथिखे बेखाय नोंथांखौ नांसिगौ जों नोंथाङा जइन जानोसै नोंथाङाबो जोंनि थाखाय डेभेलपमेन्टनि खामानि मावदो होननानै बुंफैदों दा आङो खोब मोजां मोनदों दिनैनि दिनाव गोग्लैसोनाया नंमारगौ दा बेफोरखौ बेसेबां हायो 2 बोसोर जोंनि गभर्नमेन्ट दं आं गभर्नमेन्टजों थाफानानै मावनो नाजागोन आरो आंहा मोनसे बिसास दं जोङो मानब सेवा मावनानै जेबायदि आवगायबोदोंमोन दिनै गभर्नमेन्टआव थाफैनानै जों बेनिफ्राय बांसिन खामानि मावनो हागोन बे जिनिसखौ आंहा फोथायनाय दं आंनि सायाव फैबाय थानाय समाव नोंथाङा बिजाथि महरै गसंनो एसे आसा दं नामा बेखौ आं दा जेबो बुंथ'नो हाया खारन बेयो प्रमद बर' सारनि आखायावसो प्रमद बर' सारा पार्टिनि नियम नितिजों माबायदि लाङो बिथाङा माबायदि थिनो बिनि आदर्श बिनि थिननायखौ लानानै आं खामानि मावगोन सारा जुदि सिन्था खालामोबा आं बेखौ बादा होनो हानाय नङा बे आलदा खोथा खिन्थु आं सारनि सायावनो आंनि मावनांगौआबो सारनि सायाव दायित्व आरो गासिबो आंनि आसायाबो सारनि सायाव दायित्व थाजोबगोन माने যোৱাকালি মই দেখিছোঁ এই হাবুবাৰী প্ৰাইমাৰী আন্দোলন তো বিখাংনা কি নাম শুনিছোঁ যে আমাৰ BPF দলৰ পৰা বোলে ইয়াত 1000মান মানুহবিলাকে জইন হৈছে কিন্তু একজাক্টলি হয় নে নহয় মই অলপ সন্দেহ হোৱাৰ কাৰণে ইমিডিয়েটলি আজি মই প্ৰত্যেক প্ৰাইমাৰীবিলাকক মাতি তেওঁলোকৰ পৰা জবাব লৈছোঁ তো ৰিপৰ্ট মতে প্ৰত্যেক প্ৰাইমাৰীৰ পৰা ৰিপৰ্ট লৈছোঁ ৰিপৰ্ট মতে তেওঁলোকে ক'লে কি আমাৰ প্ৰাইমাৰীৰ পৰা কোনো এজনে ইয়াত যোৱা নাই প্ৰত্যেক প্ৰাইমাৰী ক'লে ক'লে আৰু হোমমাৰ্কত ক'লে তো যাতে মই এটা কৰি লৈছোঁ তাত তেওঁলোকৰ যিটো ৰিপৰ্ট মতে এনেকুৱা যে বাফি তেওঁ বোলে এজন ঠিকাদাৰ আৰু তেওঁ ঠিকাদাৰ হিচাপে নিজৰ লেবাৰৰ আই কাৰ্ড না কিবা বোলে দিয়ে এই আই কাৰ্ড দিব বুলি মানুহবিলাকক চব মাতি লৈ গৈছে মাতি লৈ গৈ তেওঁলোকে ক'লে মই তোমালোকৰ লেবাৰৰ এটা লাইচেঞ্চ দিম আহক আৰু ইয়াৰ লগতে এটা আমাৰ জনসভা হ'ব মানৱ সেৱা সমিতি কি কয় তেওঁলোকৰ মই শুনা নাই মই তেওঁলোকৰ পৰাই শুনিছোঁ প্ৰাইমাৰী ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ পৰা তাৰো এটা মিটিং হ'ব আপোনালোকে চবে আহক এনেকৈ মাতিছোঁ মাতাৰ পিছত তেওঁলোকে গ'লে যাই পেলাই দেখে যে এটা পথাৰঘাট ছেক্টৰ তেওঁলোকে আচৰিত হ'ল পাৰে কি হ'ল ঘটনাটা তো আমাৰ মাটিৰ লাইচেঞ্চ দিব বুলি আৰু মানৱ সেৱাৰ লগত কিবা এটা আলোচনা আছে বুলি ক'লে ইয়াত কিয় ছেক্টৰৰ কি ফ্লেগ থাকে তো এটাতো ফাটি হ'ব নিশ্চয় আমি ইয়াত কিয় যাম নাযাম বুলি চব ঘূৰি অহাৰ পিছততো মানুহটো নহ'ল নোহোৱাৰ তেওঁ মই শুনা মতে তেওঁলোকৰ ৰিপৰ্ট দিয়া মতে যে অলৰেডি সি নামবিলাক কালেকশ্যন কৰি লৈছিল এই নামবিলাকে মানুহ নোহোৱা কৰিয়ে গাই দিছে তাকে কৈছে বোলে 1000 আমাৰ পিপুলক যোগদান কিন্তু এইটো নহয় একেবাৰে টোটেলি ওপৰত এইটো নিৰ্ভৰ নহয় তো মোৰ এটা সন্দেহ হ'ল
যে নিশাৰ আশ্ৰয় ল'ব লগা হ'ল যদি আচৰিত হওক যদি আপোনালোকৰ কিবা এটা বিপদ আছে আপোনালোকে হিংসা কৰক নিশাৰ আশ্ৰয় ল'ব লাগে এইটো লাজৰ বিষয় তো এনেকৈ প্ৰপাগাণ্ডা দি মানুহটো ল'ব নোৱাৰে আৰু দীৰ্ঘাংনাথ কি তেওঁ এজন কণ্ট্ৰাক্টক মানুহৰ লগত কেনেকৈ আৰু প্ৰযুক্তিগত কি সম্বন্ধ থাকে এইটো মই এটা কম আমাৰতো এইবিলাক দীৰ্ঘাংতে আগৰ নাছিল এতিয়াও নাই আমাৰ একো সমস্যাই নাই বিকলাংগ লৈ আমাৰ কোনো এটা সমস্যা নাই দতমা বিষয় ব্লক হিচাপে কেনেকৈ সক্ৰিয় হৈ আছে আপোনালোকে আমাৰ দতমাটো আপোনালোকে দেখিছাই কেতিয়াবাই দেখিছে আৰু কোনোদিন হাৰা নাই আগতো নাহাৰাম পিছতো আমি হাৰা নাছিলোঁ আৰু এইবাৰ বেছি জোৰদাৰ হৈ আছে এই গতিকে আমাৰ দতমা অন্তত ক'বলৈ গ'লে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ব্লক হিচাপে বিপিএফ পাৰ্টি হিচাপে দতমা ব্লক আপোনালোকে ৰাইজলৈ আজি কিবা মেছেজ দিব ৰাইজক মেছেজ দিয়াটো দৰকাৰ ৰাইজেতো দেখিছেই মই ক'লেও বা নক'লেও কি আজিকালিতো আপোনালোকৰ এই যে ছ'চিয়েল মিডিয়াবিলাকেতো দেখি থাকে জাষ্টিছ এওঁলোকে কৰে আমি ক'লে এওঁলোকে মানে নামানেতো নামানে আজিকালি চবেই জানিছে আমাৰ ৰাইজক তেওঁলোকে কি প্ৰতিশ্ৰুতি দিছিলে কি কৰিলে ৰাইজৰ কি দিব পাৰিলে আজি ৰাইজে চব জানে তেওঁলোকে হয়তো কিছুমানে ক'ব পৰা নাই মুখ দি কিন্তু আচলতে বিবেকী এওঁলোকে এতিয়া নামানে এওঁলোকে এতিয়া ভাবিছে আগৰ যিটো পুৰণা আছিল আমাৰ হাগ্ৰামা ছাৰ নহ'লে আৰু উপায় নাই আমি BTCখন বাছি থাকিব লাগিব BTCতে আমি চবে জাতি জনগোষ্ঠীও তেওঁলোকে বাছি থাকিব লাগিব নহ'লে উপায় নাই কাৰণ আজি UPFL আৰু BJP লগ লাগি যিটো শাসন কৰিলে BTC আজি এটা বিক্ৰী কৰি খাই শাসন যিটো ক্ষমতা কালি কিবা এটা বিক্ৰী কৰি খায় এই যদি সম্পূৰ্ণৰূপে যদি বিক্ৰী কৰি দিয়ে তো আমাৰ শিক্ষিত কি হ'ব অৱস্থা আমাৰ শিক্ষিত ক'ত থাকে শিক্ষিত দেখোন নাথাকে তো শিক্ষিত যদি নাথাকে তো পঞ্চায়ত যদি আহে পঞ্চায়ত চিষ্টেম যদি হয় তো আমাৰ জাতি জনগোষ্ঠীবিলাকৰ কি অৱস্থা হ'ব আমাৰ মাটি বাৰীৰ অৱস্থা কি হ'ব এইকাৰণে মই ৰাইজক এইটোকে আহ্বান জনাম যে আমাৰ এতিয়া সময় হৈছে আমি UPFLক বাদ দি আমাৰ BPF প্ৰাৰ্থীক আৰু যেনেকৈ মানুহবিলাকে দলে বলে যোগদান হৈছে ঠিক তেনেকৈ যাতে চবে আমাৰ ইয়াত আহে মই এইটো ৰাইজৰ ওচৰত মই আহ্বান জনাইছোঁ ঠিক দিয়া নিদিয়াটো এইটো আপোনালোকৰ যে হাইকমাণ্ডৰ কথা হাইকমাণ্ডে বা তেওঁলোকৰ এটা কমিটি থাকিব স্ক্ৰুটিনি কমিটি এই স্ক্ৰুটিনি কমিটি যাক দিব আমি তাকে মানিব লাগিব আমাক কেণ্ডিডেটহে লাগে উপযুক্ত কেণ্ডিডেটহে লাগে এইখিনি আমি প্ৰস্তুতি কৰি আছোঁ সবাই যাম আজিৰ পৰাই আমি শুনিছোঁ